ক'ৰ পৰা আহিছে আপুনি? আমি নকাছাৰী। এনেদৰে আচলতে বিভিন্ন স্থানৰ পৰা দৰ্শকসকল আহি ইলি চিনেমা হলত ভিৰ কৰা পৰিলক্ষিত হৈছে। যিহেতু জুবিন গাৰ্গৰ শেষৰখন ছবি আৰু মিউজিকেল চিনেমা অসমীয়া চিনেমাৰ হিচাপত যদি কওঁ এইখনেই প্ৰথম চিনেমা, কি ক'ব এই মুহূৰ্তত? বহুতো আৱেগিক হৈ আছোঁ আমি ন, এখন সম্পূৰ্ণ জুবিনৰ সম্পূৰ্ণ অভিনয়ৰ আৰু তাতে শেহতীয়া চিনেমা, সেইকাৰণে আমি উৎকণ্ঠাৰে ৰৈ আছোঁ চাবলৈ। সেইকাৰণে আৱেগিক আৰু যথেষ্ট আৱেগিক আমি আজি। আপোনালোকে যিহেতু দ্বিতীয় দৰ্শনী চাবলৈ আহিছে, প্ৰথমটো দৰ্শনীৰ কাৰণে চেষ্টা কৰিছিলোঁ কিন্তু নাপালোঁ মানে দেই, সেইকাৰণে দুখো এটা থাকিলে। এতিয়া এইটো দ্বিতীয় দৰ্শনী আহিছে। এনেদৰে আচলতে বিভিন্নজন আহি যোৰহাটৰ ইলি মাল্টিপ্লেক্সত আহি ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু আমি বিভিন্নজনৰ পৰা আচলতে মন্তব্য ল'ব বিচাৰিম। তেওঁলোকে ক'ৰ পৰা আহিছে, ক'ৰ পৰা আহিছে? আমি মৰিয়নিৰ পৰা দ্বিতীয়টো দৰ্শনী চাবৰ কাৰণে আহিলে, কি ক'ব এই মুহূৰ্তত? কি ক'ম আৰু ক'বলৈ ভাষা নাই।